Hello everyone. Okay, আজি আমি ক্লাছ 9 নৱম শ্ৰেণী মেথমেটিক্সৰ এক্সাৰসাইজ 4.3 অনুশীলনী 4.3 কুৱেশ্যন নম্বৰ 7 ৰ ৰোমান নম্বৰ 1 টো সলভ কৰোঁ আৰু এটো হৈছে আমাৰ পাৰ্ট 29 খণ্ড 29 ঠিক আছে প্ৰথমতে কুৱেশ্যনটো চাই লৈছো কি কৈছে ওকে বহুত এটা সহজ প্ৰশ্ন যে Yamini and Fatima, two students of class 9 of a school, together contributed ₹100 towards the Prime Minister's relief fund to help the earthquake victims. Write a linear equation which satisfies this data. You may take their contribution as ₹X and ₹Y. Draw the graph of the same. কি কৈছে এখন স্কুলৰ নৱম শ্ৰেণীৰ দুজনী ছাত্ৰী জামিনী আৰু ফাতিমাই একেলগে ভূমিকম্পত আক্ৰান্ত সকলৰ বাবে প্ৰধানমন্ত্ৰী সাহায্য পুঁজি লৈ 100 টকাৰ বৰঙণি আগবঢ়ালে এই তথ্যক সিদ্ধ কৰাকৈ এটা ৰৈখিক সমীকৰণ লিখা তেওঁলোকৰ বৰঙণিক x টকা আৰু y টকা বুলি ধৰিব পাৰা এটা মই কৈ দিছে প্ৰশ্নত ইয়াৰ এটা লেখ আকা ওকে প্ৰথমতে আমি প্ৰশ্নটোৰ পৰা কি কৰিব লাগিব আমি সমীকৰণটো বনাই ল'ব লাগিব ইকুৱেশ্যনটো প্ৰথম ফৰ্ম কৰি ল'ব লাগিব আৰু তাৰ পিছত সমীকৰণটোৰ পৰা আমি তাৰ লেখডাল অংকন কৰিব লাগিব তাৰ পিছত ইকুৱেশ্যনটোৰ পৰা আমি তাৰ গ্ৰাফডাল ড্ৰ কৰিব লাগিব সো ইকুৱেশ্যনটো ফৰ্ম কৰিব হলে এট ফাৰ্স্ট আমি কুৱেশ্যনটো ভালদৰে বুজি পাব লাগিব আৰু কুৱেশ্যনটোত আমাক স্পষ্ট কৈছে যে এখন স্কুল আছিল আৰু স্কুলখনৰ নৱম শ্ৰেণীত ক্লাছ 9ত দুগৰাকী ছোৱালী আছিল আৰু ছোৱালীজনীৰ নাম আছিল এজনী নাম আছিল ইয়ামিনী আৰু এজনী নাম আছিল ফাতিমা আৰু কি বুলি কৈছে ইয়ামিনী আৰু ফাতিমাই একেলগতে বুলি কৈছে একেলগতে হেতি 100 টকা এটা বৰঙণি আগবঢ়ালে কলে আগবঢ়ালে বৰঙণিটো ভূমিকম্পত আক্ৰান্ত সকলৰ বাবে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজি লৈ 100 টকাৰ বৰঙণি আগবঢ়ালে হলনে তাৰপিছত এই প্ৰাইম মিনিষ্টাৰ ৰিলিফ ফাণ্ডটোৰ বাবে হেতি দুজনী একেলগতে ওকে দুইজনী একেলগতে 100 টকা দিছে বুলি কৈছে ইয়াত ওকে সো গায়পতি চাব গলে ফাতিমাই আসলতে কেটকা দিলে আৰু ইয়ামিনীয়ে কেটকা দিলে হেতু আমাৰ এক্সট্ৰাকে কৈ দিয়া নাই মাত্ৰ ইমানে কৈছে যে ইয়ামিনী আৰু ফাতিমাই একেলগতে 100 টকা তাৰ বৰঙণি আগবঢ়ালে তেন্তে ইয়াৰ পৰা আমি কি কৰোঁ প্ৰথমতে তাৰ ৰৈখিক সমীকৰণটো লিখি লওঁ হ'বনে আৰু ৰৈখিক সমীকৰণটো লিখিবৰ কাৰণে আমাক ইয়াত প্ৰশ্নটোত আমাক কৈ দিছে যে তেওঁলোকৰ বৰঙণিক x টকা আৰু y টকা বুলি ধৰিব কৈছে হলনে তেন্তে আমি কি কৰিম আমি ইয়ামিনীয়ে x টকা দিলে বুলি ধৰি ল'ম আৰু ফাতিমাই y টকা দিলে বুলি ধৰি ল'ম হলনে আৰু যদি ইয়ামিনীয়ে x টকা দিয়ে আৰু ফাতিমাই y টকা দিয়ে তেন্তে আমি ইমান গম পাওঁ যে হেতৰ দুজনীয়ে যিমান টকা দিছিলে দুইজনীয়ে টকাটো যোগ কৰিলে যোগফলটো কিমান ওলাই 100 টকা ওলাই কাৰণ দুইজনীয়ে মিলি পেনে 100 টকা দিছিলে বুলি কৈছে তেন্তে আমি ধৰি ললো লেট ইয়ামিনীজ কন্ট্ৰিবিউশন বি ₹X ধৰা হল জামিনীয়ে বৰঙণি আগবঢ়ালে x টকা এণ্ড ফাতিমাজ কন্ট্ৰিবিউশন বি ₹Y আৰু ফাতিমায়ে বৰঙণি আগবঢ়ালে y টকা হলনে তেন্তে x টো যদি ইয়ামিনীৰ বৰঙণি আৰু y টো যদি ফাতিমাৰ বৰঙণি হয় তেন্তে হেতৰ দুইজনীৰ বৰঙণিটোক যোগ কৰিলে আমি কিমান পাব লাগে 100 টকা পাব লাগে হয়নে তেন্তে আমি ইকুৱেশ্যনটো পাই গলো আমি সমীকৰণটো পাই গলো হয়নে ৰৈখিক সমীকৰণটো আমি পাই গলো এটা ৰৈখিক সমীকৰণটোৰ পৰা আমি তাৰ কি কৰিব লাগিব আমি গ্ৰাফডাল আঁকিব লাগিব আমি তাৰ লেখডাল অংকন কৰিব লাগিব আৰু লেখডাল আঁকিব হলে তোমালোকে গম পায় আমি প্ৰথমতে তাৰ কি কৰিম কোঅৰ্ডিনেট গিটা স্থানাংকৰ গিটা উলিয়াই লম আৰু স্থানাংকৰ গিটা কেনেকৈ উলিয়া হয় টেবুল এখন বনাই লওঁ আমি হয়নে তাৰপিছত আমি কি কৰোঁ সমীকৰণটোত একবাৰ x ৰ বাবে কিবা এটা মান ধৰি লওঁ আৰু লগে লগে y ভ্যালুটো ফাইন্ড কৰোঁ y মানটো উলিয়াই লওঁ আৰু একবাৰ y ভ্যালুটো y মানটো ধৰি লওঁ আৰু x ৰ মানটো x ৰ ভ্যালুটো ফাইন্ড কৰি দিওঁ হয়নে তাৰ কাৰণে মই ইজি প্ৰসেছটো কৈছিলে তোমালোকে কি কৰিবা এট ফাৰ্স্ট দুটা কোঅৰ্ডিনেট দুটা স্থানাংক বহুত ইজিলি কেনেকৈ ওলাই থাকে আমি এট ফাৰ্স্ট ধৰি লোৱা x ৰ কোঅৰ্ডিনেটটো আমি 0 বুলি ধৰি ললো x ৰ মানটো 0 বুলি ধৰিলো x ৰ মানটো 0 যদি কৰি দিয়া তেতিয়া y মানটো কিমান হৈছে y মানটো 100 ইয়াত ওলাই আছে স্পষ্ট হয়নে দ্বিতীয়বাৰ আমি কি কৰিলে y মানটো 0 বহাই দিলো y মানটো যদি আমি 0 বহাই দিওঁ তেতিয়া y মানটো 0 কৰি দিয়া 0 কৰি কিমান থাকি যায় x সমান 100 থাকি যায় বুজি পালানে আমি দুটা স্থানাংক দুটা কোঅৰ্ডিনেট ললে হৈ যায় মই তিনটা কাৰণে দেখুৱাই দিছো ধৰি ললো আমি x ত কি ধৰিছিলো মই x ত যেনিবা 1 ধৰিছিলো x ৰ মানটো মই 1 বুলি ধৰিছিলো সো x ৰ মানটো যদি 1 ধৰো তেতিয়া ইকুৱেশ্যনটো কি হৈ যায় ইকুৱেশ্যনটো হৈ যায় 1 + y = 100 হয়নে তাৰপিছত ইয়াৰ পৰা আমি y মানটো উলিয়াব হলে আমি কি কৰিব লাগিব 1 টো নাইকিয়া কৰিব লাগিব 1 টো নাইকিয়া কৰিব হলে আমাৰ উপায় মানে আছে আমি কি কৰিব লাগিব 1 ইয়াৰ কি কৰিম আমি 1 এটা বিয়োগ কৰি দিম আৰু বাওফালে যদি আমি 1 এটা বিয়োগ কৰি দিওঁ তেন্তে আমি সোঁফালে 1 এটা বিয়োগ কৰিব লাগিব হলনে তেতিয়া ইয়াত কিমান থাকি যায় ইয়াত y থাকি যায় y = আৰু এফালে কিমান থাকি যায় 100 পৰা 1 গলে 99 99 হলনে মানে x ৰ মানটো 1 হলে y মানটো কিমান হৈ যায় 99 হৈ যায় আমি ইকুৱেশ্যনটো পৰা গম পালো হলনে মই তিনটা স্থানাংক তিনটা কোঅৰ্ডিনেট দেখুৱাই দিছো তোমালোকে দুটা কোঅৰ্ডিনেট উলিয়ালে সাফিচিয়েন্ট ঠিক আছে আমি কোঅৰ্ডিনেট গিটা স্থানাংক গিটা পাই গলো এটা লেখডাল আমি অংকন কৰিব পাৰো গ্ৰাফডাল আমি ড্ৰ কৰিব পাৰো হয়নে গ্ৰাফডালৰ কাৰণে তোমালোকে জানে সকলো কথা হয়নে হুফালে কি থাকে শূন্যৰ পৰা হুফালে আমাৰ x কোঅৰ্ডিনেটৰ পজিটিভ গিটা থাকে হয়নে আৰু শূন্যৰ পৰা বাওফালে কি
কি থাকে পথালিকে থকা হৰাইজেণ্টেল লাইনডালত এক্সৰ 0ৰ পৰা বাওঁফালে কি থাকে এক্সৰ নিগেটিভ ইণ্টিজাৰ্ছ কেইটা থাকে হয়নে নিগেটিভ মানকেইটা আকৌ তেনেকৈ থিয় কেনে থকাডাল হ'লনে ভাৰ্টিকেলি থকা লাইনডালৰ 0ৰ পৰা ওপৰৰ ফালে কি থাকে ৱাইৰ পজিটিভ কেইটা থাকে আৰু 0ৰ পৰা তলৰ ফালে ৱাইৰ নিগেটিভ কেইটা থাকে হ'লনে তেন্তে আমি ধৰি লওঁ এইটো ধৰি লওঁ এতিয়া চোৱা মেইন কথাটো হ'ল আমি কৰ্ডিনেট কেইটা যেতিয়া দেখিছিলা তুমি গম পাইছা যে ইয়াত কৰ্ডিনেটটো 100 লৈকে আছে হয়নে সো 100 কৰ্ডিনেটটো আমি ইয়াতটো 1 2 কেনে ধৰিলে 100টো আমি লিখিব পাৰিম জানো আমি কেতিয়াও নোৱাৰো লিখিবলৈ সো এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব স্কেলৰ মানটো আমি অলপ ডাঙৰকৈ ধৰিব লাগিব হ'লনে আমি স্কেলৰ মানটো কি কৰি দিলোঁ মই এইটো কেনে চোৱা ইয়াত স্কেলৰ মানটো মই লিখিছোঁ যে 10 স্মল স্কোৱাৰ ইকুৱেল টু 10 ইউনিটছ ধৰি দিছোঁ মই ইয়াত কি কৈছোঁ 10টা সৰু বৰ্গ সমান 10 একক মানে ইয়াৰ পৰা ইয়ালৈ 10টা সৰু সৰু বৰ্গ নাই জানো এই 10টা সৰু সৰু বৰ্গ মিলি পেনে 10 একক বুলি ধৰিলোঁ তেন্তে 0ৰ পৰা এইটোলৈকে কিমান থাকিব 10 থাকিব এইটো 20 30 40 50 60 70 80 90 আৰু এইটো হৈ গ'ল 100 ওপৰতে লিখি দিলোঁ হ'লনে তেনেকৈ এফালে আমি বহাওঁ এতিয়া মই নাম্বাৰছকেইটা প্লট নকৰোঁ তোমালোকে এনেও গম পাইছে কথাটো হয়নে এতিয়া কৰ্ডিনেটকেইটা প্লট কৰি দিয়া চোৱা প্ৰথম কৰ্ডিনেটটো কিমান হয় চোৱা প্ৰথমটো মানটো কিমান হয় এক্সৰ মান কিমান হয় 0 আৰু তেতিয়া ৱাই মানটো কিমান ওলায় 100 ওলায় হ'লনে চ' 0,100টো আমি প্লট কৰিব লাগে 0,100টো কেনে চোৱা এক্সৰ মানটো কিমান হয় 0 প্ৰথমতে সদায় এক্সৰ মানটো কথা কয় এক্সৰ মানটো 0 ইয়াতে শেষ হৈ থাকিলে হয়নে আৰু ৱাই মানটো কিমান বুলি কৈছে 100 বুলি কৈছে এইটো পজিটিভ হৈছে ওপৰলৈ যাব হয়নে 100টো ক'ত থাকিব তেন্তে এইটো 10 20 30 40 50 60 70 80 90 100 প্ৰথম কোঅৰ্ডিনেটটো ইয়াত থাকিব হ'লনে দ্বিতীয়টো চোৱা দ্বিতীয়টো কিমান আছিলে দ্বিতীয়টো কাৰণে আছিলে এক্সৰ মানটো যেতিয়া 100 হয় তেতিয়া ৱাই মানটো কিমান হৈ যায় 0 হৈ যায় তেন্তে এতিয়া আকৌ লৈ লওঁ আমি এক্সৰ মানটো 100 বুলি কৈছে 100টো পজিটিভ হয় আমি গম পাইছোঁ সো এফালে আহিব এক্সৰ 0ৰ পৰা 100টো ক'ত আছে ইয়াত আছে হয়নে আৰু ৱাই মানটো কিমান হৈছে ৱাই মানটো 0 হৈ যায় মানে ৱাই মানটো ওপৰলৈ যাব লাগিছিলে ইয়াতে শেষ হৈ গ'ল ওপৰলৈ যাবই নাপালে হয়নে তেন্তে দ্বিতীয় কোঅৰ্ডিনেটটো দ্বিতীয় স্থানাংকটো এইটো হ'লে আৰু তৃতীয়টো তেনেকৈ বহাব পৰা এক্সৰ মানটো কিমান আছিলে 1 আছিলে আৰু তেতিয়া ৱাই মানটো কিমান হৈছিলে 99 হ'লনে চ' এক্সৰ মানটো লৈ লোৱা এক্সৰ কোঅৰ্ডিনেটটো কিমান হয় 1 টো ক'ত হ'ব ইয়াতে আছে এইটো ফাৰ্ষ্ট স্মল স্কোৱাৰটো প্ৰথম সৰু বৰ্গটো 1 হয় হয়নে আৰু 99টো ৱাই কোঅৰ্ডিনেট হয় ক'ত আছে ওপৰ ফালে আছে 100 পোৱা আগে আগে যোনটো পাইছিলোঁ আমি সেইটোৱে হ'ব বুজি পালানে চ' ইয়াত ক'ত হ'ব এইটো পইণ্ট ধৰি পাইছানে অ'কে এতিয়া আমি কি কৰিম আমি ইয়াৰকেইটা লগ লগাই দিম হ'বনে আমি স্কেলডাল ল'লোঁ আৰু পইণ্টকেইটা দি পাৰ হৈ যোৱা কাৰণে এডাল ৰেখাখণ্ড এডাল ষ্ট্ৰেইট লাইন ড্ৰ কৰি দিলোঁ আৰু সেই ষ্ট্ৰেইট লাইনডালেই হৈছে আমাৰ ৰিকুৱাৰ্ড ইকুৱেশ্যনটোৰ কি হয় ৰিকুৱাৰ্ড গ্ৰাফটো লেগডাল হ'বনে ইয়াত যদি আমি ইয়াক নাম দি দিওঁ এ বি বুলি তোমালোকে তলত লিখি দিব পৰা এতেকে এ বি ৰেখাখণ্ডডালেই হৈছে আমি এ বি ৰেখাখণ্ডডালেই হৈছে x + y = 100 সমীকৰণটোৰ লেখ therefore AB is the required graph of the equation x + y = 100 okay thank you